তোমাক যে তোমাৰ বিয়াৰ দিনাখন বিনা সাজেৰে বৰ ধুনীয়া লাগিব। বিয়াৰ এসপ্তাহৰ আগৰ পৰাই বিয়া ঘৰ উদুলি মুদুলি হৈ থাকিব, আলহীৰে ভৰি। দেউতাৰ খুব ভাল লাগিব, কাৰণ তোমাৰ ভাল লগা বেয়া লগাবোৰ ত্যাগ কৰি হ'লেও যে দেউতাৰ মতে তুমি বিয়াত বহিছা। তোমাক মোৰ কইনা কৰিবলৈ বৰ মন আছিল, নোৱাৰিলো, সেই ভাগ্য মোৰ নাই। ভালেই কৰিছা দিয়া, ভাল লাগিছে আজি। মা দেউতাৰ সুখৰ বাবে, নিজৰ ঘৰখনৰ বাবে ভাল লগা ভাল পোৱাবোৰকো যে ত্যাগ দিব পাৰিছা। মা দেউতাৰ সুখৰ বাবে সেইখিনি কৰিব পাৰিবই লাগিব, কাৰণ সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে তোমাক। তুমি ভাবিছা নেকি মোৰ বেয়া লাগিছে বুলি? নাই, মোৰ একো বেয়া লগা নাই। ময়ো তোমাৰ মা দেউতাৰ বাবে মোৰ ভাল পোৱাবোৰ ত্যাগ দিলোঁ। মই এটা কথাকে ক'ব বিচাৰোঁ, সদায় ভালে থাকা, সদায় সুখী হোৱা। তোমাৰ সুখতে ময়ো সুখী। এতিয়া আৰু নিজৰ বুলিবলৈ একো নাই। যিকেইটা দিন জীয়াই আছোঁ, তোমাৰ ভাল পোৱা স্মৃতিবোৰকে লৈ জীয়াই থাকিম। সুখী হৈয়ে ৰোৱা মই অবিহনে, এয়া মোৰে শুভ কামনা।